জোনমণি দাসৰ কবিতা গালিবৰ গজল Death is looking at me from the towers of Cordoba. Federico Garcia Lorca. জ্বলি পুৰি শেষ হোৱা এখন চহৰৰ ওপৰত পখিলাৰ পাখি পিন্ধি শিলবোৰ উৰিছে। পানীত জুই লাগিছে, পুৰি গৈছে মাছৰ ডেউকা। ধ্বংসপ্ৰাপ্ত চহৰখনৰ এটা পাহাৰী মঠত প্ৰস্তৰ বুদ্ধ মূৰ্তি এটি এতিয়াও বহি আছে। ওপৰত উলংগ আকাশ। পাত সৰুৱাই থকা গছবোৰে কিবা এটা বিচাৰিছে। খোজ দিব নোৱাৰাকৈ সৰাপাতে পুতি থোৱা ৰাস্তাটোৱে, উৰণীয়া শিলবোৰে, ডেউকা পোৰা মাছবোৰে, প্ৰস্তৰ বুদ্ধ মূৰ্তিটোৱে কিবা এটা বিচাৰিছে। ভিক্ষা দিবলৈ মোৰ দুহাতত একো নাই। দুহাত পাতি মোৰ দুৱাৰ মুখত ৰৈ আছেহি ভিক্ষু জীৱন। আজি 31 মে', মোৰ জন্মদিন। মোলৈ চাই ৰৈ আছে মৃত্যু। গালিবৰ গজল এটাত আউজি কি বাসনাত ব্যাকুল হৈ মই বিচাৰি ফুৰিছোঁ এটা ঘৰ, য'ত সোমাবলৈ এখনো দুৱাৰ খিৰিকী নাই।